Hello friends, welcome to my channel Resus Vlog. Resus Vlogৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ব্লগটো মই ঘৰতে আৰম্ভ কৰিলোঁ। এজনী হৈছে মোৰ ভতিজা। সন্ধিয়া হ'ল পিছে অহা কেইবাদিনো হ'ল। গৰমো খুব বেছি কাৰণে মানে ভিডিঅ'বোৰ ইমান বনোৱা নাই। তা ভাবিলোঁ আজি নাই এটা ভিডিঅ' বনাই দিওঁ। আমি মানে এটা কিবা স্পেচিয়েল বনাইছোঁ, গতিকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো মোৰ পোৱালিটো। হেল্ল', এইয়া আমি এই গৰমত কি বনাইছোঁ, ফুচকা বনাইছোঁ। আৰু আছে আমাৰ তিল দিয়া পিঠা বনি আছে। আবেলি চাহৰ কাৰণে আমাৰ বৌয়ে বনাই আছে। সৰুটোৱে এয়া নানীয়েকৰ লগত খেলি আছে। 9:30 মান হ'ল। ৰাতিপুৱা উঠি বাৰু চাহ তাহ খোৱা হ'ল। এতিয়া আজি কি খাম জানেনে? ব'লকচোন দেখাম কি খাম, কি ৰেডি কৰিছোঁ। কাৰণ যিটো গৰম পৰিছে, গৰমত মানে পঁইতা ভাতৰ বাহিৰে বেলেগ ভাল নালাগে। গতিকে কালি ৰাতিৰে অলপ ভাত আছিলে, বৌক ক'লোঁ সেইখিনি ৰেডি কৰক। গতিকে ব'লক। এইখন হৈছে চোতাল। মাতি আছে ৰুমটো। এয়া পঁইতা ভাত লৈ বহিছে। কঁঠাল ৰেডি হৈ আছে। এইয়া হৈছে ঘৰটোৰ ভিতৰৰ অলপ পৰিৱেশ। বাকী মই খাই লওঁগৈ পঁইতা ভাতখিনি ন। ঠিক আছে দিয়ক। তাৰপিছতে গাই দিয়া। Baba bless you. Baba bless you. আবেলি সময় খুব ধুনীয়া ধুনীয়া বতাহ মাৰি থাকে কাৰণে ইয়াত
বাহিৰত বহি ভালেই লাগে এই চাওকচোন খুব ধুনীয়াকৈ গোলাপ ফুল ৰঙা গোলাপ ফুল ৰুই থৈছে বৌয়ে চব এইবিলাক ফুলিব আৰু পুখুৰীত মায়ে বৰশী বাই আছে সন্মুখত খুব ধুনীয়া ধাননি পথাৰ আছে আহক চাবলৈ যাওঁ এইয়া দেখিছেনে মাটি ৰুইছে বেছি দিন হোৱা নাই কেইদিনমানৰ আগতে ৰুই গৈছে এইয়া আবেলি সময়টো এনেকৈ আৰু সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে মোৰ লগত এনেদৰে ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সো বাই বাই